তাই মোক এদিন কৈছিলে যে জুবিন দা মই আপোনাক নেদেখাকে মৰি যাম নেকি বুলি কৈ দিলে। মই বোলো মই তেতিয়া কৈছো যে ভগৱানেতো চকুটো যদি লৈ গৈছে মই ট্ৰাই কৰিম আৰু এটা চকু লগাবলৈ তোক। এটা অলপ অলপ দেখে না অলপ অলপ হয় পোহৰ পাওঁ আৰু লাইটবোৰ দেখি আছো আগতেতো লাইট দেখাই নাছিলো আৰু তাই আমাৰ ৰেলৱেত চাকৰি পাইছে নতুনকে ধুনীয়াকে তাই পঢ়া শুনা কৰা ধুনীয়া ছোৱালী। হয় কিৰণ মই কথা এটা ক'ব পাৰিমনে বাৰু? মই যিমান পাৰা হেল্প কৰি দিছো তাইক। দিল্লীত তাই অপাৰেশ্যন হৈছে এতিয়া কিমান দেখ তই মোক দেখিছ নাই? আপোনাক মই ছায়াটো দেখিছো আৰু আপুনি কেনেকুৱা সেইটো মই ধৰিব পৰা হোৱা নাই। প্ৰথম ছায়াটো দেখ তাৰপিছত মানুহটো দেখি লাইটটো পুৰা দেখিছো। আচলতে জুবিন দাই মোক নাম কাঢ়ি নামাতে, আজি মাতিছে যে আচৰিত, কিন্তু মোক চুকলু মুকলু বুলিয়ে মাতে। যেতিয়াই লগ পাওঁ চুকলু মুকলু বুলি মাতি মানে মোক ভাত খুৱাই দিয়ে আৰু বিৰাট মৰম কৰে। মোক কয় তোৰ মোৰ মাৰে হওঁ দেউতাৰ হওঁ দাদাৰ হওঁ মই চব হওঁ। আপুনি যে টাকলু আছিলে যে চুলি গৈছিলে ন, এই যে কাঞ্চনজংঘা কাৰণে চুলি সুৰাইছিলে যে